হেল্ল' গাইজ, মই শবনমে মহফুজ এণ্ড শবনম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে মই অলপ কাপোৰৰ কালেকশ্যন, ঈদ বুলি মই কি কাপোৰ লৈছোঁ, গিফ্ট দিবৰ কাৰণে লৈছোঁ, সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া ফাৰ্ষ্টত মই দেখাইছোঁ, মোৰ এটা কুৰ্তি লৈছিলোঁ, সেইটোৱে আগত দেখাইছোঁ। এইটো মোৰ কুৰ্তিটো মই মেছ'ৰ পৰা লৈছিলোঁ। এইটো প্ৰাইচ হৈছে 300। এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মই ঈদত পিন্ধিলে আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম তেতিয়া। এয়া এখন শাৰী লৈছিলোঁ মই। এখন শাৰীও মই লৈছোঁ মোৰ মাৰ কাৰণে ঈদত দিবলৈ। আমি যেতিয়া যাম তেতিয়া লৈ যাম। এইবোৰ গিফ্ট দিয়া হয়, সেইকাৰণে ইয়াৰ প্ৰাইচবোৰ নকওঁ। এইখন শাৰী দুটা কালাৰ আছে এম্ব্ৰইডাৰী থকা। এয়া এযোৰ চুইজাৰৰ পিচ লৈছোঁ। এযোৰ পিয়'ৰ কটন হয়, কালাৰটো মৰম লগা। গোটেইখিনি মেলি নেদেখাওঁ, ইয়াৰ তলত পটিও আছে। ইয়াৰ উৰ্নাখনো খুব ধুনীয়া হয়, এখন দেখাইছোঁ, একদম চফ্ট হয়, পটিও আছে। এয়া লৈছোঁ মই আম্মাৰ কাৰণে, তাৰমানে মোৰ শাহু মাৰ কাৰণে এযোৰ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। তাৰপাছত এয়া কুৰ্তা লৈছোঁ। এইবোৰ খুলি নেদেখাওঁ আৰু এনেকৈ ৰাখিছোঁ। এইটো এটা কুৰ্তা, এইটাও কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। কালাৰকেইটা অলপ লাইটে লৈছোঁ। এয়া দুটা, এটা আব্বা কাৰণে, এটা শহুৰ কাৰণে লৈছোঁ, শহু আব্বাৰ কাৰণে। তেওঁলোকৰ এতিয়া বয়স হৈছে, পাতলা কালাৰ পিন্ধিব, সেইটো কাৰণে এনেকুৱাই লৈছোঁ। এইটো আৰু এটা, এইটো হয় লাইট ব্লু, দুইটা পিয়'ৰ কটন হয় কাপোৰকেইটা। মই মেলি দেখুওৱা নাই আৰু। আৰু এটা এইটো চাৰ্ট হয়, এইটো গিফ্ট দিবৰ কাৰণে লৈছোঁ। এইটো দেওৰ কাৰণে লৈছোঁ। এইটো পিয়'ৰ কটনে হয়। এইকেইটাই আছিলে আজিৰ ভিডিঅ'টো চাই এয়া এইটো এটা শ্বৰ্ট নাইটি হয়। এইটো মোক মোৰ আম্মাই গিফ্ট দিছে, মানে শাহু মায়ে। এইটো এটা কুৰ্তা হয়, এইটো গিফ্ট পাইছোঁ। এইটো মোক দেওৰে দিছে গিফ্ট। আৰু এই কুৰ্তাটোৰ লগত এটা লেগিংছো দিছে। এইটো লেগিংছটো এয়া এযোৰ কুৰ্তা পায়জামা, এযোৰ হাজবেণ্ডক গিফ্ট দিছে ভায়েকে, তাৰমানে দেওৰে দিছে। আৰু এটা এইটো কুৰ্তা, এইটো মই অনলাইন লৈছোঁ, নিজে পচন্দ কৰি লৈছোঁ, কিন্তু মায়ে ল'ব কৈছিলে। এইটো মাক ঘৰপা দিছে, মই নিজে পচন্দ কৰি লৈছোঁ। এইটো মেছ'ৰ পৰাই লৈছোঁ। অৰেঞ্জ কালাৰ কুৰ্তি হয়, তাৰ লগত এখন স্কাৰ্ফ লৈছোঁ। এখন এয়া আছিলে আমাৰ ঈদৰ বজাৰ। আমাৰ ঈদৰ বজাৰখিনি চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, টেক কেয়াৰ।